जोहार और रोरेमान देखो था आदिवासी टॉक्स गेलेक 18 नवेम्बर 2020 तारीख में आदिवासी छात्र सन्था 300 जिला समिति और जिला के 16 आंचलिक समिति के सहयोग में एक विशाल बाइक रैली कार्यसूची रूपायन कराल गेलाक और ये कार्यसूची के द्वारा आदिवासी मान के अति शीघ्र जनजातिकरण मर्यादा 351 टका दैनिक हाजिरा बृद्धि करे लैंड पट्टा सेपरेट ऑटोनोमस काउंसिल प्रोजेक्ट के दाबी में एक कार्यसूची रूपायन कराल जाए। विशाल बाइक रैली कार्यसूची निजर निजर आंचलिक स्थान से शुरू होला। तिनसुकिया डिस्ट्रिक्ट पहुंचलक और तिनसुकिया से ढलासुंदेश और तिनसुकिया डिस्ट्रिक्ट डीसी कोर्ट एक साथ जोरदार आंदोलन और लगे डीसी महोदय के द्वारा माननीय मुख्यमंत्री के एक स्मारक कॉपी देवल गए। आशा तिनसुकिया जिला समिति के सभापति गमके राधाकृष्ण डांगरी सरकार के बहुत जुलम छाड़लक और कहला कि अगर 2021 के आगे के यदि दाबी गिला पूर्ण नहीं करी जोरदार से एक बदला ले आदिवासी जनगोष्ठीर कष्ट কৰি অহা এই সমাজখনৰ পৰা আদিবাসী ছাত্ৰসকলক নেতৃত্ব দিয়া উঠি অহা যুৱ প্ৰজন্মই এতিয়া নিজে সবিয়াকে এই চৰকাৰখনৰ যি ষড়যন্ত্ৰ কেৱল ৰাজনীতিৰ সময়ত ইলেকশ্যনৰ সময়ত এই আদিবাসী জনগোষ্ঠীক লৈ পিনে যিকোনো দলে ৰাজনীতি কৰাৰ যিটো ব্যৱস্থা আছে তেখেতসকলক আজিৰ কাৰ্যসূচীৰে আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। এতিয়া আদিবাসী ছাত্ৰ সন্থাই আৰু আদিবাসী জনগণই আগন্তুক দিনত অংক কৰাৰ হিচাপ কৰিব। গতিকে যিখন চৰকাৰে বিগত সময়ত প্ৰতিশ্ৰুতি দিছিল যে অসমৰ আদিবাসীসকলক 60টা বছৰে কংগ্ৰেছে গমাই নেপালে অসমত আদিবাসী আছে বুলি, কিন্তু আমাক শাসনৰ দাবীত আপোনালোকে অধিষ্ঠ কৰক। আমি 60টা দিনত এই অসমত বসবাস কৰা আদিবাসীসকলক প্ৰতিশ্ৰুতি দিম বুলি কৈছিলে। সেইজন হৈছে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে। এগৰাকী দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়াৰ পিছত আজি 5টা বছৰ কাৰ্যকাল অসম চৰকাৰৰ উপলব্ধ হৈছে, কিন্তু আজিলৈকে নাই। কিন্তু তেখেতসকলে এতিয়াও এই বৃহত্তৰ জনগোষ্ঠীক আদিবাসীসকলক জনজাতিকৰণৰ নামত তেখেতলোকে একটা ৰাজনীতি কৰিব বিচাৰিছে। সেই ৰাজনীতি যাতে কোনো কাৰণতে তেখেতসকলে কৰিব নোৱাৰে। আমি স্পষ্টকৈ আজি এই প্ৰতিবাদস্থলীৰ পৰা স্পষ্টকৈ হিমন্ত বিশ্ব শৰ্মা আৰু ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, অতি শীঘ্ৰে যদি এই আদিবাসী লোকসকলক জনজাতিকৰণ যদি নিদিয়ে তেতিয়াহ'লে কংগ্ৰেছৰ অৱস্থা আপোনালোকৰ হ'ব। কাৰণ আপোনালোকক পৰিৱৰ্তন চবকে সাথ চবকে বিকাশৰ কথা লৈ পিনে আপোনালোকে আহিছে, বিশ্বাস কৰিছিলোঁ। কিন্তু আমি দেখিছোঁ এতিয়া এই 15টা বছৰে অসমত কংগ্ৰেছে যি ধৰণৰ শাসন কৰিছে তেখেতসকলৰ শাসন ব্যৱস্থাকে বিজেপি চৰকাৰে অনুসৰণ কৰিছে। গতিকে তেখেতসকলৰ ব্যৱস্থা অনুসৰণ কৰা মানে কংগ্ৰেছক যেনেকৈ অসমৰ আদিবাসী ৰাইজে উৎখাত কৰি পেলালে গাদীৰ পৰা, ঠিক এইবাৰ বিজেপি চৰকাৰে উৎখাত কৰিবলৈ বাধ্য হ'ব যদি নিদিয়ে। প্ৰয়োজন হ'লে আদিবাসী ছাত্ৰসন্থাই বাগিচাৰ অধ্যক্ষতা অঞ্চলত আৰু আদিবাসী অধ্যক্ষতা অঞ্চলত বিজেপি চৰকাৰৰ সভা সমিতি সম্পূৰ্ণৰূপে মুকলিভাৱে আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম আৰু লিখিত কৰিবলৈ বাধ্য হ'ম। গতিকে আদিবাসী ছাত্ৰ সন্থাৰ আৰু 3টা দাবী আছে। চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, চাহ শ্ৰমিকসকলে বসবাস কৰা আৱাসগৃহ ভূমি পাট্টা দিয়া আৰু আদিবাসীসকলক ছেটেলাইট কাউন্সিল দিয়া আমি যি দাবী কৰিছোঁ। এই দাবীত প্ৰত্যেকবাৰ আমি প্ৰতিবাদ কৰি আমি দাবী দিবলগীয়া হৈছে, কিন্তু এই দাবীবিলাকক তেখেতসকলে চৰকাৰখনে আওকাণ কৰি আদিবাসী জনগোষ্ঠীৰ বসা নেতাক মেনেজ কৰি পিনে টিকট ব্যৱস্থা কৰি পিনে এই বৃহত্তৰ জনগোষ্ঠীটো কণ্ঠত ভোট কৰিব বিচাৰিছে। এইবাৰ কিন্তু উঠি অহা আদিবাসী জনগোষ্ঠীয়ে বুজি পাইছে বিজেপি চৰকাৰ আৰু দেশৰ 71টা বছৰ স্বাধীনতাৰ কালত যে আমাক এই কথা এতিয়া আমাৰ যুৱকসকলে বুজি পাইছে। প্ৰয়োজনত তিনিচুকীয়া ডিষ্ট্ৰিক্টত প্ৰয়োজনত আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত আমি নিজাববীয়াকৈ প্ৰতিবাদী পাৰ্টিক কৰিবলৈ আমি বাধ্য হ'ম।